তুমি অকণমান বুজি কেলে নোপোৱা হা মই তোমাৰ কথা কি নুশুনো একদম আজি অকল 2 ঘণ্টাৰ কাৰণে মোৰ ফ্ৰেণ্ডছখিনিৰ লগত ওলাই আহিলোঁ সেইটোতে তোমাৰ ইমান প্ৰব্লেম এনেকৈ হ'লে নহ'ব দেই তুমি অকণো বুজিয়ে নোপোৱা কিয় কাৰণে বুজি নোপোৱা মইতো একো বেয়া কাম কৰাগৈ নাই মই জাষ্ট সিহঁতৰ লগত আহি ৰেষ্টুৰেণ্টত কিবা এটা খাইছোঁৱে একো এটা বুজি নোৱা তুমি শুনিছানে হেল্ল' শুনিছানে নাই তুমি শইকীয়ানী শুনকচোন ইমান ডাঙৰ কথা আমাৰ ঘৰত যে চাকৰণীজনী কাম কৰে গম পায় গোটেইকেইটা আমাৰ এখেতৰলৈকে গেঞ্জি চুৰ কৰিলে নহয় মইলোকে প্ৰথমতে ভবাই নাছিলোঁ জানেনে তাইলোকে ঘৰলৈ যাওঁতে তাইৰ ভাগৰ বেগটো চেক কৰোঁতেহে গম পাইছোঁ আৰু চবতকৈ ডাঙৰ কথাটো কি হৈছে গম পায় নাই তাইৰ বেগত 6টা গেঞ্জিয়ে ওলালে আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো আমাৰ এখেতৰ যে ফেভৰেট জাঙিয়াটো যে 2টা যে ফুটা থকা সেইটো তাতে ওলালে মই তাইক আজি দিনকৈ ঘৰ গৈ কি ভাবিছে তাই আমাক আমাৰ ঘৰতে থাকি আমাৰ ঘৰে বস্তু চুৰ কৰিব ইয়াত গোটেই ইমান লেতেৰা পৰি থৈছে নহয় ইয়াত মানে পাব্লিক টয়লেটবোৰ বহুতেই লেতেৰা মানে কিনো কম নহয় ইয়াত গোটেই মানে যি টি লাগি আছে মানে কিয়ে কম মানে ইয়াততো মানে একদম এক্সট্ৰা টিশ্যু পেপাৰ নাই ইয়াক ছাইডত কোনোবা লেট্ৰিন কৰি আছে ইমান গোন্ধাইছে নহয় কিনো কম মানে তোক মই চাগে ভেন্দি খাইছে নেকি ভেন্দি গোন্ধাইছে বেঙেনা ভাজি খাইছিলোঁ ছি লেট্ৰিন পাতোঁতে কোনোবাই কথা পাতে নেকি ছি ডিছগাষ্টিং মানে আপুনি কি পাব্লিক টয়লেট হ'ল বুলিয়ে কি লেতেৰা কৰি থাকিব এইটো কথা হ'ল নেকি হেল্ল' এইটো মই লেতেৰা কৰাও নাই বুজিছে মোতকৈ আগত যোনে আহিছিলে সি লেতেৰা কৰিছে আপুনি তেনেকৈ ক'ব নোৱাৰে নহয় একো কথা আপোনাকে ক'ম আপোনাক দেখিছোঁ যেতিয়া মই আপোনাকে ক'ম মোৰ মতেতো আপুনিয়ে কৰিছে জাষ্ট শ্বাট আপ অ'কে আপুনি নেদেখাকৈ যিকোনো কথা কৈ দিব নোৱাৰে নহয় একদম এইটো কি আপুনি বনাইছে নেকি আপুনি যে লেতেৰা কৰি থাকিব এইটোতো আপুনিও বনোৱা নাই হ'ব যাওক মই বনাইছোঁ কি কৰিব আপুনি আপোনালোকৰ নিচিনা মানুহৰ কাৰণে লেতেৰা হৈ থাকে গম পাইছে এইটো কি আপুনি বনাইছে নেকি আপুনি যে লেতেৰা কৰি থাকিব হ'ল নেকি হৈ যান শুনা না মই তোমাক এটা ফটো দিছোঁ চোৱা না চেহেৰা থকা ফটো থৈ না দিম চোৱা না কি ফটো দিছোঁ চোৱা অকণমান মই জান শুনা না তুমিও অফিচত টয়লেটত গৈ পিনে মোক ফটো দিয়া না প্লিজ দিয়া না ৰপা দেই কোনেবা নহয় শুনি আছে ছাইডৰ পৰা সেইটো কাৰণে মই তোমাক লাহে লাহে কৈছোঁ দেই তুমি কিন্তু ফটোটো চাই পিনে ডিলিট কৰি দিবা দেই থৈ নিদিবা কিন্তু আকৌ এই দেশখনৰ একো উন্নতি নাই একো নহ'ব মানুহে এটা টয়লেট যদি চাফা কৰি ৰাখিব নোৱাৰে এইটো কি ডাল চাফা কৰিব মই কমপ্লেইন কৰিম মই এইবোৰ দেখি চকু মুদি থাকিব নোৱাৰোঁ স্বচ্ছ ভাৰত অভিযান চলিলে নহ'ব মানুহে কৰি দেখাব লাগিব মই এইবোৰ কমপ্লেইন কৰিম দেই এইবোৰ চি হেল্ল' শুনা না তোমাৰ ওচৰত চেনিটেৰী নেপকিন হ'ব নেকি বাৰু প্লিজ দিয়া না হেল্ল' তোমাৰ ওচৰত কিবা মাউথ ফ্ৰেছনেছ হ'ব নেকি বাৰু মই মানে ডেটত যাব ওলাইছোঁ আছে যদি দিয়া না হেল্ল' তোমাৰ ওচৰত পাৰফিউম আছে নেকি বাৰু দিয়া না ইছ মোৰ মানে গোটেইখন লেতেৰা হৈ গ'ল তোমাৰ ওচৰত এক্সট্ৰা নেপকিন হ'ব নেকি বাৰু টিশ্যু পেপাৰ আছে নেকি দিয়া না শুনা না মই মানে ডেটত যাব ওলাইছোঁ লিপষ্টিক আছে নেকি বাৰু মোৰতো মানে শেষেই হ'ল দিয়া না আছে যদি হে গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব মোৰ চেনেলটো লাইক কৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব মই মানে ভিডিঅ' ঘৰ বনাব পৰা নাই মই মানে এফালে আহিছোঁ চ' মানে ইয়াতে ভিডিঅ' বনাবলগীয়া হৈছে আৰু ভিডিঅ'টো যোনে মোক মানে হেল্প কৰিলে লগৰ কেইজনী আৰু মোৰ ভাইটিটো তোমালোককো থেংক ইউ দেই নতুন ভিডিঅ' জল্দি আহিছে তেতিয়ালৈকে বাই বাই টাটা